আমাক খবৰ দিয়ে এনেকৈ মৰঙী এনেকৈ নদীত ধনশী নদীত এজন মানুহ পৰিছে বুলি কয় আৰু আমি খবৰ পোৱাৰ পিছতে তাৰপিছতে আহি আমি ইয়াত উপস্থিত হওঁ। উপস্থিত হৈ আমি যিমান সময় কিবা ঘণ্টাও ধৰি আমি অভিযান চলাওঁ। অভিযানত আজি আমি একো নোলাল। কাইলৈ আমি পুনৰ আকৌ আহি পেলাই ৰাতিপুৱা অভিযানত নামিমহি। এতিয়ালৈকে কাইলৈ পাব লাগে, নহ'লে ৰ'দ দিলেও বস্তুটো পমি আহে। এনেও আমি আহিমেই কাইলৈ অভিযান। কাইলৈ হেৰিলৈকে চাম, নিকুৰি ঘাটলৈকে। কাইলৈ ইয়াৰ পৰা নিকুৰি ঘাটলৈকে? ইয়াৰ পৰা নিকুৰি ঘাটলৈকে চাম। ৰাতিপুৱা আহি যাম আমি। আচলতে আজি প্ৰায় 10টামান বজাত পেৰমে চবৰ বুলি এজন 55 মান বয়স হ'ব, 55 মান, তেওঁ হঠাৎ মানে আমাৰ নৈ কাষত আহিছিলে আৰু তাৰ পৰা মানে গম পাইছোঁ আমি তেওঁ মানে নৈত পৰি তেওঁ মানে এতিয়ালৈকে নৈতে পৰি মেলি তেওঁ উদ্ধাৰ হোৱা নাই। মানে আমাৰ এডিআৰএফ পাৰ্টি প্ৰশাসন সকলোৱে আছে আৰু চেষ্টা চলাই আছে, কিন্তু এতিয়ালৈকে তেওঁক মানে উদ্ধাৰ কৰিব পৰা হোৱা নাই। আৰু আমি দেখিছোঁ পূৰ্বতো ইয়াত তেনেধৰণৰ ঘটনা হৈছিলে, কিন্তু এতিয়ালৈকেও মানে ডেড বডিবিলাক মানে উদ্ধাৰ হোৱা নাই। এতিয়া ছেকেণ্ড ঘটনা মানে এইটো। সেইকাৰণে মানে আজি প্ৰশাসনো আহিছে, এডিআৰএফ পাৰ্টিও আহিছে, আমাক সহায় সহযোগিতা আগবঢ়াই আছে আৰু নিশ্চয় আমি আশা কৰিছোঁ কাইলৈলৈকে ডেড বডি ওলাব বুলি আমি এটা আশাত আছোঁ।